নমস্কাৰ বন্ধুসকল, আজিৰ কাহিনীটো এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত এখন ফ্ৰান্স মুভিৰ হয়। কাহিনীটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই থওঁ যে মুভিখনৰ নামটো জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে উপভোগ কৰক। তেতিয়াহ'লে আহক কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। কাহিনীটোৰ আৰম্ভণিতে এটা সম্ভ্ৰান্ত পৰিয়ালক দেখুওৱা হয়। পৰিয়ালটোত এজনী ধুনীয়া মৰম লগা ছোৱালী আছিল। নাম তাইৰ ইউজিনী। তাইৰ ককায়েকৰ লগত তাইৰ সম্পৰ্ক বহুত ভাল আছিল। ইউজিনীৰ এটা সাংঘাতিক শক্তি আছিল। তাই আত্মাৰ লগত কথা পাতিব পাৰিছিল আৰু এই বিষয়ে তাইৰ ককায়েকে ভালকৈ জানিছিল। আত্মাৰ লগত সংযোগ কৰি থকাৰ সময়ত তাইৰ ব্যৱহাৰ, তাইৰ শৰীৰৰ ভংগীমাই আনক আচৰিত কৰি তুলিছিল। ইউজিনী যথেষ্ট অনুশাসনৰ মাজত বান্ধ খাই থাকিব লগা হৈছিল। তাইৰ ইচ্ছামতে তাই একো কৰিব পোৱা নাছিল। এদিন ককায়েকৰ লগত তাই মাৰ্কেট যাবলৈ সুবিধা পায়। মাৰ্কেটত মুকলিকৈ ফুৰি তাই খুব আনন্দ লয়। তাৰ মাজতে তাইৰ চকু যায় এখন কিতাপলৈ, যিখন পঢ়ি আছিল এজন যুৱকে। যুৱকজনে তাইক লক্ষ্য কৰে আৰু তাইৰ লগত কথা পাতি সি বুজি উঠে যে ইউজিনীয়ে সেই কিতাপখন পঢ়িব বিচাৰিছে। সি এৰাতিৰ বাবে তাইক সেই কিতাপখন দি দিয়ে। তাই গোটেই ৰাতি সেই কিতাপখন পঢ়ি থাকে আৰু তাই বুজি উঠে যে কিদৰে আত্মাক সহায় কৰিব পাৰি। ককায়েকক তাই সেই কিতাপখনৰ বিষয়ে সকলো কয়। ইউজিনীক তাইৰ দেউতাকে একেবাৰে পচন্দ কৰা নাছিল, কাৰণ ইউজিনীৰ দেউতাকে ভবাৰ দৰে নহয়। তাই আভিজাত্য প্ৰদৰ্শন কৰিব নাজানিছিল। দুখীয়াৰ লগত যি দূৰত্ব বজাই ৰাখিব লাগিছিল সেই দূৰত্ব ইউজিনীয়ে ৰখা নাছিল। এদিন তাই গ্ৰেণ্ডমাকৰ চুলি ফনিয়াই আছিল। হঠাৎ তাইৰ ব্যৱহাৰ সলনি হৈ যায়। তাই গ্ৰেণ্ডমাকৰ চুলি ফনিয়াব এৰি এটা ড্ৰাছ খুলিব ধৰে। ড্ৰাছটোৰ ভিতৰৰ বহুত বস্তু তাই উলিয়াব ধৰে। তাৰপিছত তাই ড্ৰাছটোৰ ভিতৰৰ পৰা এডাল নেকলেছ উলিয়ায়। বহুত বছৰৰ আগৰ পৰা সেই নেকলেছডাল হেৰাই আছিল। আচলতে সেই নেকলেছডাল গ্ৰেণ্ডমাকক গ্ৰেণ্ডপাই দিছিল, যি নেকলেছ দেখি গ্ৰেণ্ডমাক আচৰিত হৈ পৰে। তাই ইউজিনীক সোধে, তুমি এই নেকলেছডালৰ বিষয়ে কেনেকৈ গম পালা? তেতিয়া তাই কয়, এইমাত্ৰ মই গ্ৰেণ্ডপাৰ আত্মাৰ লগত কথা পাতিছিলোঁ। পিছদিনা ৰাতিপুৱাৰ কথা। ইউজিনীক মাকে জগাবলৈ আহে। মাকে কয়, দেউতাই তোমাক ফুৰাবলৈ নিব বিচাৰিছে, লগতে তোমাৰ দাদাও যাব। এই কথা শুনি ইউজিনীৰ বহুত ভাল লাগিল, কাৰণ দেউতাকে তাইক কোনোদিন এইদৰে নিবলৈ বিচৰা নাছিল। তাই সাজু হৈ দেউতাক আৰু ককায়েকৰ লগত যাত্ৰা কৰে। ককায়েকৰ ব্যৱহাৰ তাইৰ ভাল নালাগিল। বহুত সময় যোৱাৰ পিছত তাই মন কৰে এটা বেগলৈ, যি বেগত সাধাৰণতে কাপোৰ ভৰাই নিয়া হয়। তাই ককায়েক আৰু দেউতাকক সুধিব ধৰে যে তাইক আচলতে ক'ত নি থকা হৈছে, কিন্তু কোনেও একো নকলে। তাই এজনী ছোৱালীক দেখিবলৈ পালে। ছোৱালীজনীয়ে সিহঁতলৈ একেৰাহে চাই থাকিল। দুজন লোক আহে আৰু টানি টানি ইউজিনীক লৈ যাব ধৰে। তাই বহুত চিঞৰে। চিঞৰি চিঞৰি ককায়েক আৰু দেউতাকক মাতে, কিন্তু কোনেও তাইক সহায় নকৰে। সেইখন এখন মেণ্টেল হস্পিটেল আছিল, য'ত মানসিক ৰোগীসকলৰ ওপৰত বিভিন্ন এক্সপেৰিমেণ্ট কৰি থকা হৈছিল। ভনীয়েকৰ সেই অৱস্থাত ককায়েকে মনত বহুত দুখ পায়। ইউজিনীক ভিতৰলৈ লৈ যোৱা হয় আৰু তাইৰ শৰীৰৰ নিৰীক্ষণ কৰা হয়। তাই বাৰে বাৰে কয় যে তাই পাগল নহয়, কিন্তু নিজৰ দেউতাকে তাইক বুজি নাপালে। ইয়াত তাইক কোনে বুজিব? তাৰপিছত তাইক লৈ যোৱা হয় এটা ৰুমলৈ, য'ত বিভিন্ন ধৰণৰ মানসিক ৰোগী আছিল। তাত লুইচি নামৰ এজনী ছোৱালী আছিল। তাইকো জোৰ কৰি তাত ৰখা হৈছিল। যিবোৰ মহিলাৰ ভাৱ চিন্তা আনৰ লগত নিমিলে, তেনেকুৱা মহিলাক পাগল হৈ যায় এই হস্পিটেলত আনি সিহঁতৰ ওপৰত বিভিন্ন এক্সপেৰিমেণ্ট কৰা হৈছিল। বিভিন্ন এক্সপেৰিমেণ্টৰ ফলত তালৈ যোৱা সেই মহিলাবোৰ শেষত সঁচাকৈ পাগল হৈ পৰিছিল। লুইচিয়ে ইউজিনীক সেই পৰিৱেশত মিলি যোৱাত সহায় কৰিবলৈ ধৰিলে। তাই বিভিন্ন পেচেণ্টৰ বিষয়ে তাইক জনাই থাকিল। এদিন লুইচিক এগালমান পুৰুষ ডক্টৰৰ সন্মুখত লৈ যোৱা হয়। তাইক হিপনটাইজ কৰি দিয়া হয়। সেই সময়ত তাই যথেষ্ট যন্ত্ৰণা পায় যদিও তাইৰ প্ৰতি কাৰো দয়া জাগি নুঠে। কিন্তু তাত এজনী নাৰ্ছ আছিল, যাৰ নাম আছিল জেনিভিভ। তাই ৰোগীসকলৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল। ৰোগীৰ ওপৰত হোৱা নিৰ্যাতন তাই সহিব নোৱাৰিছিল, কিন্তু সেইবোৰৰ বিৰোধিতা কৰাৰো তাইৰ সাহস নাছিল। ইফালে ইউজিনীক দেখা যায়। তাইৰ কাষলৈ জেনিভিভ আহে। জেনিভিভৰ ভনীয়েকৰ অলপ দিনৰ আগতে মৃত্যু হৈছিল। তাইৰ ভনীয়েকৰ কথা ইউজিনীয়ে তাইৰ আগত ক'ব ধৰে, কিন্তু জেনিভিভে তাইৰ শক্তিৰ ওপৰত বিশ্বাস নকৰিলে। তেতিয়া ইউজিনীয়ে তাইক এনে কিছুমান ছিক্ৰেটছৰ বিষয়ে কয়, যিবোৰ ছিক্ৰেটছ কেৱল জেনিভিভ আৰু তাইৰ ভনীয়েকে গম পাইছিল। সেইবোৰ শুনি জেনিভিভ যদিও আচৰিত হয়, কিন্তু একো ৰিপ্লাই নকৰে আৰু তাৰ পৰা গুচি যায়। পিছদিনা ইউজিনীক কিছু পৰীক্ষাৰ বাবে লৈ যোৱা হয়। তাত তাইক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি তাইক অতিষ্ঠ কৰি তোলা হয়। তাই আত্মাৰ সৈতে কৰা সম্পৰ্কক এটা বেমাৰ বুলি কৈ ডক্টৰে এটা আচৰিত ট্ৰিটমেণ্ট তাইক প্ৰদান কৰিবলৈ নাৰ্ছক আদেশ দিয়ে। ট্ৰিটমেণ্টটো হৈছে ঘণ্টাৰ ওপৰত ঘণ্টা বৰফৰ মাজত ৰোগীক ভৰাই থোৱা। কথামতে কাম হ'ল। তাই বহুত কাবু কাকতি কৰে, কিন্তু কোনো নাছিল তাইৰ কথা শুনিবলৈ তাত। বৰফে ভৰা এটা বাথটাবত তাইক ভৰাই দিয়া হ'ল আৰু তাই ওলাব নোৱাৰাকৈ লক কৰি দিয়া হ'ল। ইফালে জেনিভিভক ডিউটি শেষ কৰি ঘৰলৈ গৈ থকা দেখা যায়। তাই অনুমান কৰে যে কোনো লোকে তাইৰ পিছ লৈ আছে। তাই ঘৰ সোমোৱাৰ লগে লগে তাইক পিছফালৰ পৰা মাত লগাই ইউজিনীৰ ককায়েকে। সি ইউজিনীক লৈ যথেষ্ট চিন্তিত হৈ আছিল। সি কয়, ইউজিনীৰ এটা আচৰিত শক্তি আছে। তাই আত্মাৰ সৈতে সংযোগ কৰিব পাৰে। এখন কিতাপ জেনিভিভক দিয়ে আৰু
ইউজিনিক সেই কিতাপখন দিবলৈ অনুৰোধ কৰে। সেই কিতাপখন তাই পঢ়িবলৈ আৰম্ভ কৰি দিয়ে আৰু তাই বুজি উঠে যে তাইৰ ভনীয়েকৰ বিৰুদ্ধে ইউজিনিয়ে যি কৈছিল সঁচা কৈছিল। ইফালে ট্ৰিটমেণ্টৰ পৰা ইউজিনিক উলিয়াই ৰুমলৈ লৈ অনা হ'ল। তাই একেবাৰে দুৰ্বল হৈ পৰিল। লুইচিয়ে তাইক সহায় কৰে, কিন্তু গোটেই ৰাতি উজাগৰে পাৰ কৰে ইউজিনিয়ে। পিছদিনা জেনেভিভে তাইক লগ কৰে। তাই ভনীয়েকৰ সৈতে কথা পতাৰ ইচ্ছা কৰে ইউজিনিৰ আগত আৰু লগতে কয়, মই তোমাক তোমাৰ দাদাৰ সৈতে লগ কৰাব পাৰিম। কিন্তু ইউজিনিয়ে কয়, মই কেৱল দাদাক লগ পোৱাই নহয়, ইয়াৰ পৰা ওলাব বিচাৰোঁ। জেনেভিভে কয়, তুমি ভালদৰে জানা যে এয়া অসম্ভৱ, কিন্তু মই চেষ্টা কৰিম। জেনেভিভে কয়, প্ৰথমে তুমি মোৰ কাম কৰিব লাগিব। ইউজিনি মান্তি হৈ যায়। তাই জেনেভিভৰ ভনীয়েকৰ লগত সম্পৰ্ক স্থাপন কৰিব চায়। তাই বহুত চেষ্টা কৰে যদিও ভনীয়েকৰ বিষয়ে একো ক'ব নোৱাৰে। বৰঞ্চ তাই কয়, তুমি অতি সোনকালে ঘৰ যোৱা, তোমাৰ দেউতা বহুত ডাঙৰ বিপদত আছে আৰু তেওঁক তোমাৰ সহায়ৰ প্ৰয়োজন। লৰালৰিকৈ জেনেভিভ ঘৰলৈ গুচি যায়। এখন টেবুলৰ ওপৰত তাই এখন ৰুমাল দেখে য'ত তেজ লাগি আছিল। তাই দেউতাকক বিচাৰি উলিয়াই তৎক্ষণাত তাই দেউতাকক প্ৰয়োজনীয় সহায় কৰে, যাৰ ফলত দেউতাকৰ প্ৰাণ ৰক্ষা পৰে। হস্পিটেলখনত ইউজিনিৰ এমাহ সম্পূৰ্ণ হৈ গৈছিল। তাইক দৈনিক সেই বৰফে ভৰা বাথটাবত ভৰাই চিকিৎসাৰ নামত শাস্তি দি থকা হ'ল। হস্পিটেলখনত পেচেণ্টসকলৰ ওপৰত সাংঘাতিক নিৰ্যাতন চলি আছিল। ভাল চিকিৎসাৰ সলনি বিভিন্ন এক্সপেৰিমেণ্ট কৰি ৰোগীসকলৰ স্বাস্থ্য আৰু অধিক বেয়া দিশলৈ ঠেলি দিছিল ডক্টৰসকলে। এইবোৰ দেখি এদিন ইউজিনিয়ে এইবোৰৰ বিৰোধিতা কৰাৰ চেষ্টা কৰে, যাৰ বাবে তাইক এটা বন্ধ অন্ধকাৰ কোঠাত ভৰাই দিয়া হয়। আৰু সেই বন্ধ কোঠাৰ দায়িত্বত এনে এগৰাকী নাৰ্ছ আছিল, যাৰ হৃদয়খন একেবাৰে কঠিন আছিল। পোহৰ সোমাবলৈ ৰুমটোত থকা একমাত্ৰ খিৰিকীখনো তাই বন্ধ কৰি দিছিল। ইউজিনিয়ে অন্ধকাৰ ৰুমটোৰ ভিতৰত বহুত আত্মাৰ লগত সংযোগ স্থাপন কৰে। তাৰে মাজৰ এনে কিছুমান আত্মা আছিল, যাৰ মৃত্যু সেই বন্ধ কোঠাৰ ভিতৰতে হৈ গৈছিল। এদিন সেই নাৰ্ছজনী পুনৰ ইউজিনিৰ কাষলৈ আহে। তাই বিভিন্ন প্ৰশ্ন কৰে ইউজিনিক, কিন্তু ইউজিনিয়ে সেইবোৰৰ একো উত্তৰ নিদিয়ে। তাই হঠাৎ ক'বলৈ আৰম্ভ কৰে, মই তোমাৰ মাক এই কোঠাৰ ভিতৰত লগ পাইছিলোঁ। তেওঁৰ এই কোঠাৰ ভিতৰতে মৃত্যু হৈছিল। তেতিয়া নাৰ্ছজনীয়ে কয়, তুমি ঠিকেই কৈছা, তেওঁক ইয়াত মৰিবলৈ ময়ে এৰি দিছিলোঁ, কাৰণ তেওঁ এগৰাকী পাগল আছিল। ইউজিনিয়ে পুনৰ ক'ব ধৰে, মই তোমাৰ 2টা সন্তানৰ কথাও জানো, যাক তোমাৰ মায়ে হত্যা কৰিছিল। সন্তানৰ কথা শুনি নাৰ্ছজনীয়ে কান্দিব ধৰে, কিন্তু হঠাৎ তাই ইউজিনিৰ চুলি টানি ধৰে আৰু কয়, ভৱিষ্যতে যদি তুমি মোক এইবোৰ পুনৰ কোৱা, মই তোমাৰ জীৱন শেষ কৰি দিম। নাৰ্ছজনী তাৰ পৰা গুচি যায়। তাই যেতিয়া ওলাই গৈ থাকে, এজনী ৰোগী আহি তাইৰ লগত কথা পাতিব চেষ্টা কৰে, কিন্তু নাৰ্ছজনীয়ে তাইৰ পৰা আঁতৰি আগবাঢ়ি গুচি যায়। এই ৰোগীজনীয়ে নাৰ্ছজনীৰ পৰা কথাৰ চলেৰে ইউজিনিৰ কোঠাৰ চাবি চুৰ কৰি লয়। তাইক আন কোনো নহয়, জেনেভিভে সেই কাম কৰিবলৈ পঠাইছিল। সেই চাবি লৈ জেনেভিভ ইউজিনিৰ ওচৰলৈ যায়। তাই দৰজাৰ ইপাৰৰ পৰা ইউজিনিক অনুৰোধ কৰে ভনীয়েকৰ সৈতে কথা পাতিবলৈ। ইউজিনিয়ে ভনীয়েকৰ বহুত কথা জেনেভিভক জনায়, যি শুনি তাই বহুত আৱেগিক হৈ পৰে আৰু তাই কথা দিয়ে যে মই তোমাক অতি সোনকালে ইয়াৰ পৰা মুক্তি দিয়াৰ চেষ্টা কৰিম। জেনেভিভে হেড ডক্টৰজনক লগ কৰে আৰু ইউজিনিৰ বাবে অনুৰোধ কৰিব ধৰে। তাই কয়, ইউজিনিৰ ব্যৱহাৰত যথেষ্ট পৰিৱৰ্তন আহিছে। তাই আগৰ তুলনাত বহুত শান্ত হ'ল। আপুনি যদি অনুমতি দিয়ে, নৰ্মেল ৱাৰ্ডলৈ লৈ আনিব পৰা যাব। ডক্টৰজনে তাইক অনুমতি প্ৰদান কৰে। ইউজিনিক সেই বন্ধ কোঠাৰ পৰা মুক্তি দিয়া হ'ল। প্ৰায় এমাহৰ অন্তত পোহৰ দেখি তাই বৰ সুখ পায়। তাই লুইচিক লগ কৰে। ভুল এক্সপেৰিমেণ্টৰ বাবে তাই পংগু হৈ পৰিল। বছৰটোৰ এটা বিশেষ দিনত এটা পাৰ্টিৰ আয়োজন কৰা হয় হস্পিটেলখনত, যি পাৰ্টিৰ বাবে ৰোগীসকলক নতুন নতুন পোছাক পিন্ধিবলৈ দিয়া হয়। জেনেভিভে সেই পাৰ্টিৰ বাবে ইউজিনিৰ ককায়েককো নিমন্ত্ৰণ জনায়। ইউজিনিৰ ককায়েক তালৈ আহে। সিহঁতে ইটোৱে সিটোক লগ পায় যদিও এনেধৰণৰ বিহেভ কৰে যেন সিহঁত অচিনাকি। এই ধৰণৰ ব্যৱহাৰ সিহঁতে এইকাৰণেই কৰে যাতে পলাই যোৱাত সিহঁতক কোনেও সন্দেহ নকৰে। সিহঁতে পলাবলৈ আৰম্ভ কৰি দিয়ে আৰু সিহঁতক সহায় কৰে জেনেভিভে। কিন্তু পলাই থকাৰ সময়তে ইউজিনিক বন্ধ কোঠাত চোৱা চিতা কৰা সেই নাৰ্ছজনী সিহঁতক দেখি যায়। তাই যেতিয়া সিহঁতক বাধা দিবলৈ সহায় বিচাৰি ভিতৰলৈ যায়, তাইক এজনী ৰোগীয়ে আগুচি ধৰে আৰু ইউজিনিক পলাবলৈ সহায় কৰে। গেট খুলি জেনেভিভে সিহঁতক ওলাই যাবলৈ দিয়ে, কিন্তু ইউজিনিয়ে বিচাৰিছিল যাতে জেনেভিভো সিহঁতৰ লগত তাৰ পৰা পলাই গুচি যায়। ইউজিনিয়ে জেনেভিভক অনুৰোধ কৰে তাইৰ লগত পলাই যাবলৈ, কিন্তু তাই কয়, মোক ইয়াত প্ৰয়োজন আছে। মোৰ বাহিৰে আন কোনো নাই ৰোগীসকলক ভালকৈ চোৱা চিতা কৰিবলৈ। তোমালোক সোনকালে ইয়াৰ পৰা আঁতৰি যোৱা। উপায়হীন হৈ ইউজিনি তাৰ পৰা গুচি যায়। কিছু বছৰৰ পিছৰ কথা। ইউজিনি আজি একেবাৰে মুক্ত, কিন্তু আনফালে ইউজিনিক সহায় কৰাৰ বাবে জেনেভিভক পাগল হৈ যোৱা হ'ল আৰু তাইৰ ওপৰতো চলিব লাগিল বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট। ইউজিনিয়ে তাইলৈ এখন চিঠি প্ৰেৰণ কৰে। তাত লিখা থাকে, মৰমৰ জেনেভিভ, তোমাৰ ত্যাগৰ বাবে মই আজি মুকলি আকাশৰ তলত। তোমাৰ সকলো বাতৰি মই পাই থাকোঁ তোমাৰ ভণ্টিৰ পৰা। তাই সদায় তোমাৰ আশে পাশেই থাকে। তাই তোমাক বহুত ভাল পায়। আমি এদিন লগ হ'ম। মানুহে শৰীৰকহে বাধা দিব পাৰে, আত্মাক নোৱাৰে। এই ঘৰটোৰ ভিতৰত তুমি মোক যি মৰম দিছিলা, যি সহায় কৰিছিলা, মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি লগ হ'ম। ভালকৈ থাকিবা।
তোমাৰ ইউজিনি আৰু ইয়াৰ লগে লগে মুভিখনৰ কাহিনীও ইমানতে অন্ত পৰে বন্ধুসকল আপোনালোকক পুনৰবাৰ অনুৰোধ জনাওঁ যাতে কাহিনীটো শুনি যদি আপোনালোকক ভাল লাগিল তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু লগতে আপোনালোকৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ